নামটো অঘাইটং হ'ব পাৰে ফুল কমেডি তাত একো মাথা মাৰিবলৈ একো নাই যাব চাব হাঁহিব ঘৰলৈ গুচি নমস্কাৰ বন্ধুসকল আজি আমি কথা পাতিবলৈ ওলাইছোঁ জুবিন দা তিনিখন নতুনকৈ আহিবলগীয়া অসমীয়া ছবিৰ বিষয়ে বন্ধুসকল ছবিকেইখন কেতিয়া ৰিলিজ পাব আৰু ছবিকেইখনৰ ষ্টৰি কি হ'ব আৰু ছবিকেইখনৰ নাম কি হ'ব সকলোখিনি আমি এই ভিডিঅ'টোত আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আৰু জুবিন দাই কি ক'লে ছবিকেইখনৰ বিষয়ে সেয়া আজি আপোনালোকক দেখুৱাম বন্ধুসকল যদি আমাৰ চেনেল নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিবা ভিডিঅ'টোৰ ফালে আগবাঢ়ো ৱেল ছবিকেইখনৰ নাম হৈছে প্ৰথমখন তেওঁৰ আহিবলগীয়া অসমীয়া ছবিখনৰ নাম হৈছে অঘাইটং আৰু দ্বিতীয়খন তেওঁৰ টাৰ্গেট আছে বাঘৰ ওপৰত আৰু 3 নম্বৰখন তেওঁৰ আছে জুলু বন্ধুসকল এই তিনিখন নতুনকৈ আহিবলগীয়া অসমীয়া ছবি জুবিন দা জুবিন দা কি ক'লে চাওঁ হওক বাঘখন মোৰ টাইম লাগিব কাৰণ বাঘখন মই ছাবজেক্টটো বেলেগ অলপ সেইকাৰণে মই টাইম লাগিব আৰু প্ৰিপেৰেশ্যন কৰি আছোঁ বাৰু তাৰ কাৰণে আৰু তাৰ আগতে মই আৰু এখন কমেডি চিনেমা কৰিব মন আছে কমেডি ফুল কমেডি ভাবি আছোঁ তেনেকৈ একো ভবা নাই এতিয়াও হঠাৎ কালি ৰাতি হঠাৎ মনলৈ আহিলে শব্দ এটা অঘাইটং নামটো অঘাইটং হ'ব পাৰে ফুল কমেডি তাত একো মাথা মাৰিবলৈ একো নাই যাব চাব হাঁহিব ঘৰলৈ গুচি আহিব কমেডি দিয়া কমেডি কৰি মানে চব আৰ্টিষ্টৰ এক্টৰৰ মন থাকে কমেডি কৰিবৰ কাৰণে মই এবাৰ কৰিছোঁ বাৰু মই ভাইমণ্ডা লাষ্ট চিনেমাখনত কমেডি কৰিছোঁ বাট এইটো চিৰিয়াছ কমেডি মানে এই ফটোৱামি কমেডি নহয় এইখনত ফুল ফটোৱামি প্ৰিয় ফুল ফটোৱামি আৰু হা জুলুখনটো আৰু টাইম লাগিব ন জুলুখন আছিলে মই ইংলিছত কৰিব বিচাৰিছোঁ কাৰণ ছাবজেক্টটো তেনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ছাবজেক্ট এটা জুলুখনৰ কাৰণে মোৰ টাইম লাগিব আৰু অলৰেডি মই কৈছে যে মই 2টা ম'হ ট্ৰেইনিঙৰ কাৰণে পঠাইছোঁ মই অৰুণাচললৈ ম'হকেইটাও ট্ৰেইন হ'ব লাগিব গতিকে মই তাহাঁতৰ কাৰণে ৰুব লাগিব তাত আচলতে মেইন এক্টৰ আছিলে জুলু আছিলে ম'হটো তাৰ ওপৰত ডিপেণ্ড কৰিব লাগিব মই সেইকাৰণে টাইম ল'ম লাহে লাহে কৰি দিম কিন্তু ভালকৈ কৰিম জুবিন দাই কি ক'লে আপোনালোকে নিশ্চয় দেখিলে প্ৰথমে আমি অঘাইটংখনৰ বিষয়ে কিছু কথা পাতোঁ অঘাইটংখন যিহেতু ফুল কমেডি মুভি হ'বলৈ গৈ আছে এইখন মুভিত আপোনালোকে বিপুল ৰাভাকো দেখিব পাৰে কিন্তু এতিয়ালৈকে মই সেই কথাটো চিয়'ৰ নহয় জুবিন দাই নিজে চিয়'ৰ নহয় যে ছবিখনৰ নাম অঘাইটং ৰাখিব বন্ধুসকল এইখন ছবি অঘাইটং নাম নাৰাখিলেও বেলেগ নাম ৰাখিলেও এইখন ছবি কিন্তু ফুল কমেডি ছবি হ'ব অঘাইটঙৰ পিছত আপোনালোকে জুবিন দাৰ নতুন চিনেমা বাঘ দেখিবলৈ পাব এইখন ছবি আপোনালোকে 2020 চনত দেখিবলৈ পাব আৰু বাঘৰ ষ্টৰি আৰু এতিয়ালৈকে শ্বুটিং তেওঁলোকে ষ্টাৰ্ট কৰা নাই যেতিয়া কৰে আমি আপোনালোকক জনাম জুবিন দাই কৈছে বাঘ নামৰ অসমীয়া চিনেমাখন ৰিলিজ কৰাৰ পিছত তেওঁলোকৰ টাৰ্গেট আছে জুলুৰ ওপৰত জুলু নামৰ অসমীয়া ছবিখনৰ মেইন এক্টৰছ হ'ব 2টা ম'হ সেই 2টা ম'হ তেওঁলোকে অৰুণাচললৈ পঠাই দিছে ট্ৰেইনিঙৰ বাবে যেতিয়া ম'হ 2টা ট্ৰেইনিং সম্পূৰ্ণ হ'ব তেওঁলোকে চিনেমাখনৰ শ্বুটিঙৰ কাম ষ্টাৰ্ট কৰিব বন্ধুসকল ভিডিঅ'টো চাই কেনে পালা আমাক তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ চিনেমা জগতৰ সৈতে জড়িত নতুন আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা বন্ধুসকল জুলু বাঘ অঘাইটং এই তিনিখন অসমীয়া ছবি অতি শীঘ্ৰে আহি আছে আপোনালোকৰ মাজলৈ জুবিন দাই কৈছে 2020 চনত আপোনালোকে এই ছবিকেইখন দেখিবলৈ পাব বন্ধুসকল আজিলৈ ইমানে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় অসম